প্ৰথম ও দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ফলাফল A+ প্ৰাপ্তি প্ৰাথমিক বিদ্যালয় তথা বিদ্যালয় কেইখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আদৰণি জয়সিং দলৈ প্ৰেক্ষাগৃহত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত চৰকাৰী বিভাগীয় বিষয়বৰ্গ জিলা আৰক্ষী অধীক্ষক জ্যেষ্ঠ নাগৰিক বেচৰকাৰী সংগঠনৰ বৈঠক ডিমা হাছাওৰ উপায়ুক্ত ব্যাপক হাৰত কাৰ্বি ভূমিত একাংশ দুষ্ট চক্ৰৰ দ্বাৰা অব্যাহত কয়লাৰ ৰমৰমীয়া ব্যৱসায় এই কাৰ্যত প্ৰশাসনৰ হস্তক্ষেপৰ কামনা KYO ULDC নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল A+ প্ৰাপ্তি প্ৰাথমিক বিদ্যালয় তথা বিদ্যালয় কেইখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰীভাৱে আনুষ্ঠানিক আদৰণি জনাই ডিফুস্থিত জয়সিং দলৈ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে কাৰ্বি আংলঙতো বিগত বছৰৰ এপ্ৰিল আৰু নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল প্ৰাথমিক বিদ্যালয়সমূহত গুণোৎসৱ প্ৰয়াত জয়সিং দলৈ প্ৰেক্ষাগৃহত মুখ্য অতিথি হিচাপে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰা সভাত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে লগতে পৰিষদৰ কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্য আৰু জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাত জিলাখনৰ ভালেকেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমূহত অনুষ্ঠিত হয় এই গুণোৎসৱত A+ প্ৰাপ্তি হয় কেৱল 8খন প্ৰাথমিক বিদ্যালয়ৰ আনহাতে পূব কাৰ্বি আংলঙত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত প্ৰাপ্ত হয় মুঠতে 29খন প্ৰাথমিক বিদ্যালয়ে A+ প্ৰাপ্তি বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক সম্বৰ্ধনা তথা আদৰণি জনোৱা হয় আদৰণি অনুষ্ঠানত উপস্থিত আটাইবোৰ A+ স্থান প্ৰাপ্তি বিদ্যালয় কেইখনৰ শিক্ষকসকলক উদ্দেশ্যি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণত কয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তথা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰতে নিৰ্ভৰ কৰিছে হেহে সকলোৱে ল'ৰা ছোৱালীক শিক্ষা প্ৰদানৰ কামত গুৰুত্ব সহকাৰে আৰু ভালদৰে দায়িত্ব সহকাৰে শিক্ষা প্ৰদান কাৰ্য কৰি যাব লাগে এই সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে এতিয়া যি প্ৰাথমিক বিদ্যালয়সমূহ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ভাল ফলাফল তথা A+ আনিব নোৱাৰিলে সেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অন্য বিদ্যালয়সমূহলৈ আৰু ভাল ফলাফল দেখুওৱা শিক্ষকসকললৈ অন্য পিছপৰা তথা বৰ্তমান আটাইতকৈ দুৰ্বল স্থিতি প্ৰদান কৰা বিদ্যালয়সমূহলৈ বদলি কৰাৰ ব্যৱস্থা কৰা হ'ব যাতে শিক্ষকসকলে বেয়া ৰিজাল্ট দিয়া বিদ্যালয়সমূহৰ শৈক্ষিক অৱস্থা বুজিব পাৰে আমি কাৰ্বি আংলং আমি ৰিফ্ৰেছ কৰিছোঁ আৰু কোনটো আমি ভাল হ'ব লাগে কিন্তু এজ পাৰ এই অঞ্চলতে ইমানখিনি টিচাৰ্ছ হ'ব লাগে আমাৰ কাৰ্বি আংলং ইমান হোৱা নাই গতিকে সেইটো ফিল আপ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অঞ্চলৰ পৰা এটা ব্যৱস্থা কৰাইছে টেট সোনকালে পতা ব্যৱস্থা আমি সিদ্ধান্ত এটা লৈছোঁ আৰু যিসকলৰ ফলাফল অতি বেয়া তেওঁলোকে কিবা শাস্তিমূলক বা তেনেকুৱা ধৰণৰ কিবা কথা ভাবিছে নেকি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যিবিলাকৰ স্কুল যে অৱস্থা বেয়া ৰিজাল্ট সেইবিলাকৰ স্কুল আমি অলপ দল বদল কৰিম শিক্ষকবিলাকক ট্ৰান্সফাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সিদ্ধান্ত লৈছোঁ আৰু এই এমাহ দুমাহৰ ভিতৰতে আমি গোটেই কাৰ্বি আংলঙত যিবিলাকৰ ৰিজাল্ট বেয়া সেই ৰিজাল্ট বেয়াবিলাকক আমি ভাল শিক্ষক দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ব্যৱস্থা কৰিব কাৰণে সিদ্ধান্ত লৈছোঁ আগন্তুক 69তম গণৰাজ্য দিৱস উদযাপনৰ উপলক্ষে বিভিন্ন চৰকাৰী বিভাগীয় বিষয়া জিলা আৰক্ষী বিষয়া প্ৰশাসনিক বিষয়া জ্যেষ্ঠ নাগৰিক আৰু বিভিন্ন চৰকাৰী সংগঠনৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ডিমা হাছাও জিলা উপায়ুক্ত দিব্যজ্যোতি হাজৰিকা জিলা উপায়ুক্ত কাৰ্যালয়ৰ অধিৱেশন কক্ষত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠকটি আগন্তুক 26 জানুৱাৰীত অনুষ্ঠিতব্য গণৰাজ্য দিৱসৰ সফল ৰূপায়ণৰ বাবে ডিমা হাছাও জিলাত গণৰাজ্য দিৱসৰ পূৰ্বে অৰ্থাৎ 24 জানুৱাৰীৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে বৈঠকত আলোচনা বিলোচনা কৰা হয় বৈঠকত হোৱা আলোচনা মৰ্মে বিভিন্ন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা খেলা ধূলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই প্ৰত্যেকটো কাৰ্যসূচী ৰূপায়ণৰ বিভিন্ন বিভাগ তথা সংগঠন বা ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰাৰ লগতে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব
গুৰুত্ব সহকাৰে পালন কৰাৰ সিদ্ধান্ত তথা পৰামৰ্শ লোৱা হয়। উল্লেখ্য, আজিৰ এই বৈঠকত ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন প্ৰমুখ্য অতিৰিক্ত উপায়ুক্ত, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সচিব, বিভিন্ন চৰকাৰী বিভাগীয় বিষয়াবৰ্গ, জ্যেষ্ঠ নাগৰিক, বেচৰকাৰী সংগঠন আদি উপস্থিত থাকি গণৰাজ্য দিৱসৰ কাৰ্যসূচীসমূহ সফল ৰূপায়ণৰ বাবে আলোচনা তথা দিহা পৰামৰ্শত ভাগ লয়। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট, কাৰ্ট নিউজ। কাৰ্বি ভূমিত ব্যাপক হাৰত একাংশ দুষ্ট চক্ৰৰ দ্বাৰা অব্যাহত কয়লাৰ ৰমৰমীয়া ব্যৱসায়। এই অবৈধ কয়লা লুণ্ঠন আৰু ৰমৰমীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে KYO অৰ্থাৎ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যন আৰু ULDC অৰ্থাৎ ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ নেতৃত্বই। এই উদ্দেশ্যত তেওঁলোকে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ উপায়ুক্তৰ হাতত প্ৰদান কৰে এখন স্মাৰক পত্ৰ। কাৰ্বি আংলঙৰ বনাঞ্চলসমূহ লাহে লাহে পৰিণত হৈছে দুষ্ট তথা কলা বেপাৰীসকলৰ বাবে অবৈধ ব্যৱসায়ৰ ভূস্বৰ্গ। প্ৰায় প্ৰতিনিয়ত বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি হাজাৰ হাজাৰ টন কয়লা ট্ৰাক বাহিৰলৈ ওলাই গৈছে। ঠাউকতে দুষ্ট চক্ৰৰ বাবে আলাদিনৰ চাকিলৈ পৰিণত কয়লাৰ খনি চিহ্নিত কৰি KYO ULDC স্মাৰক পত্ৰত কেইবাটাও স্থানৰ নাম উল্লেখ কৰিছে। চিহ্নিত স্থান কেইটাৰ নাম হৈছে লাংমিলি, কয়লামাটি, ডিমাচা আৰু ক্লুৰডং। এইসমূহ স্থানৰ পৰা সাধাৰণতে চলে অবৈধ কয়লা ৰমৰমীয়া ব্যৱসায়। এই চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি প্ৰশাসনে হাতে লোতে ধৰি কৰায়ত্ব কৰা, কয়লা থকা স্থানসমূহত দিনে নিশাই কয়লা খন্দাৰ কাম অব্যাহত থকাৰ ফলত সেই এলেকাসমূহত হোৱা শব্দৰ প্ৰদূষণ বন্ধ কৰা, বনাঞ্চলৰ পৰা কয়লা খন্দাৰ দৰে কাৰ্য সম্পন্ন কৰিবৰ বাবে বৃহৎ অংশ মুকলি কৰিবলগীয়া হয়, যাৰ ফলত বনাঞ্চলৰ মূল্যৱান কাঠ আদি কাটি তহিলং কৰিবলগীয়া হয়। এনে কাৰ্যৰ দ্বাৰা বন্য জীৱ জন্তুৰ বাবে বিৰাট ভাবুকি কঢ়িয়াই আনিছে। কয়লা সংগ্ৰহৰ সময়ত নিৰ্গত ৰাসায়নিক পদাৰ্থসমূহ বৰষুণৰ পানী কাষৰ নদী নৰ্দমালৈ বৈ অহাত নদীৰ মাছৰ বাবে আহি পৰিছে বিৰাট ভাবুকি স্বৰূপ। এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বোৰ স্মাৰক পত্ৰত উল্লেখ কৰি সেইসমূহ সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ শীঘ্ৰে হস্তক্ষেপৰ কামনা কৰিছে কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনৰ নেতৃত্ব ক্ৰমে সাধাৰণ সম্পাদক CM তেৰণ, সভাপতি জেকি তেৰা আৰু ইউনাইটেড লুম্বাজং ডেভেলপমেণ্ট কমিটিৰ সভাপতি মঙ্গল সিং টিমুঙে। কাৰ্বি আংলং জিলা মহিলাসকলৰ বাবে স্বনিৰ্ভৰশীল বাটত আৰু এখোজ আগুৱাই যোৱাৰ বাট প্ৰশস্ত কৰিলে জিলা পশুপালন বিভাগে। ডিফু বজাৰ এলেকাৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত থকা জিলা পশুপালন বিভাগৰ অধীনৰ ফাৰ্ম হাউচৰ পৰা 30টা মহিলা আত্মসহায়ক গোটৰ প্ৰতিটো আত্মসহায়ক গোটক 2টাকৈ গাহৰি পোৱালি বিতৰণ কৰা হয়। পশুপালন বিভাগৰ মেনেজাৰ ডাক্তৰ সোমবাৰী ইংটিপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিব প্ৰতিমা বৰ্মন, চকীহলাৰ ফ্ৰান্সিছ থেমটাম চাম, লাংহিন ফাৰ্মিং এছ'চিয়েশ্যনৰ সভাপতি লাংথাছা সন্মানীয় অতিথি হিচাপে লগতে বিভাগীয় কৰ্মীসকল উপস্থিত থাকে। সভাত উপস্থিত মুঠ 30টা আত্মসহায়ক গোটৰ মাজতে গোটে প্ৰতি 2টাকৈ সৰ্বমুঠ 60টা গাহৰি পোৱালি প্ৰদান কৰে। সভাত মেনেজাৰ ডাক্তৰ সোমবাৰী ইংটিপিয়ে গাহৰি প্ৰতিপালন কাৰ্যৰে মহিলাসকল কেনেকৈ স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ ওপৰত বিস্তৃত ভাষণ আগবঢ়ায়। মঙ্গল ইংখি ৰিপৰ্ট, কাৰ্ট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Difu branch, Lumding Road. Up to 50% discount longpo. Loan kachitu one atu baphan. Labangso avarsai keme endonon. Lapen bank loan chipi one pen chapachok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल। बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো। এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো। মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো। কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ।
টাটা টিস্কন SG ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: lift of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে মুগাসংগত অনুষ্ঠিত সদৌ অসম নেপালী সাহিত্য সভাৰ 45তম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহা পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথামা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত মুগাসংগত অনুষ্ঠিত 45তম নেপালী সাহিত্য সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমূহ নেপালী সাহিত্য তথা ভাষাপ্ৰেমী ব্যক্তিসকলক উদ্দেশ্যে দিয়া ভাষণত কয় যে এই সময়ত সকলোৱে শিক্ষাৰ গুৰুত্ব তথা লিখিব আৰু পঢ়িব জনা গুৰুত্বৰ কথা মনত পৰে যাৰ বাবে একেটা মহৎ সাহিত্য সৃষ্টি অনবদ্য সহায়ক হ'ব পাৰে
আৰু সাহিত্য কৰ্মসৃষ্টিৰ বাবে কোনো বয়সৰ কথা নাই লিখিব পঢ়িব জনা যিকোনো ব্যক্তিয়ে এই লাভালাভ পূৰ্ণভাৱে উঠাব পাৰে সভাত পৰিষদৰ অধ্যক্ষ হৰেন সিং বে সদস্য ক্ৰমে মংগল সিং টিমুং প্ৰভাত তাৰো লগতে নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হাৰি গাজুৰে উপদেষ্টা ৰুদ্ৰ ভাৰাল ভিডিচি অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি প্ৰমুখ কেইগৰাকী ব্যক্তিসকল উপস্থিত থাকে ভিডিচি অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য এইখন সভাতে 2018 চনৰ নেপালী কেলেণ্ডাৰ উন্মোচন কৰা হয় লাংমেলি বনাঞ্চলৰ এলেকাত লাংমেলি বিট অফিচৰ বন কৰ্মীসকলৰ দ্বাৰা বৃহৎ পৰিমাণৰ অবৈধ কলা জব্দ কৰি যোৱা বৃহস্পতিবাৰে বিগত কেইবা মাহৰে পৰা এই লাংমেলি এলেকাত একাংশ দুষ্ট চক্ৰৰ দ্বাৰা অবৈধ কয়লা সংগ্ৰহৰ অভিযোগৰ বাতৰি সন্দৰ্ভত বন কৰ্মীসকলে নিজাববীয়া সৰজমিন তদন্তত এইদৰে বৃহৎ পৰিমাণৰ অবৈধ কয়লা জব্দ কৰিবলৈ সক্ষম হোৱাৰ কথা আমাৰ কাট নিউজৰ সংবাদদাতাৰ আগত সদৰি কৰে বন বিষয়া বিক্ৰম মঙ্গল ইংহি কলা হীৰাখ্যাত অবৈধ কয়লাৰ ব্যৱসায়ৰে সহজতে ধনবান হোৱাৰ সপোন দেখা লোকৰ অভাৱ নাই কাৰ্বি ভূমিত নানান মূল্যৱান বনজ সম্পদৰে ভৰপূৰ কাৰ্বি আংলং ভূমিত হাজাৰ হাজাৰ টন বালি মূল্যৱান কাঠ কয়লা আদি বন বিভাগৰ চকুত ধুলি দি প্ৰায় প্ৰত্যেক 2-3 দিনৰ মূৰে মূৰে একাংশ দুষ্ট চক্ৰৰ দ্বাৰা জিলাৰ বাহিৰলৈ ওলাই গৈ থকা অভিযোগ পোৱা যায় খেকটিয়াকৈ লাংমিলি বিট কাৰ্যালয় ফৰেষ্টাৰ তথা বিষয়া মঙ্গল ইংহি আৰু বন কৰ্মীৰ তৎপৰতাত বৃহস্পতিবাৰে 28,000 টনৰ অধিক কয়লা জব্দ কৰি বন বিভাগে এক প্ৰকাৰ বিৰাট সাফল্য অৰ্জন কৰা বুলিব লাগিব নীলে হেলো মঙ্গল সিংহি লাংমিলি সাবিত অফিচাৰ ল সে নীলিতম লা কয়লা পুঠা গলা মঙ্গলা পুলা আরনিসি রংকেরা ফ্রাং 4 তারিখ আরনি 10:30 AM apor se nitum kaila sis long lo la so ke sis ateng pen nitum ada adim ekeng pen dam pen kado ko lang dam pen pangrum pet pen 2800 anbak la so hormon nitum sis long lo labang ke government vilo labang ke an hello 5,48,800 lan bag government village labang ke William lolake lapen nilitum un anbangke dak kerai kom jephan bori loka dogo staff pen la itu masar isep Bikram Singro hangsar ai tame alangli un anbang ni tumhan kerai kom thegi phan un anbang nang than nang parelo la so teng pesen tum dam claim si chugu dam tang 11 earnings tame ni tum 125 metric ton halsor ni tame manja range headquarter dong se asuki se sar mohadakan se bidam lo lape next akoni tum ako dam thulo khobor ardu long se ako puthot akoni tum 16 December ni tame akoni tum 20 metric ton ako sis tholo lage headquarter dong sa jak thonam thukok lo sela forar ni jitu ni sis apora bangala lo hok lo la sabbide lo ni tum dak space compik kibie thai we dak amase harak adima matse horticulture la jitu ni department ladak masini tu madima masih hadak non market padokok lah lasi nitum la bangke ajo dap tame nitum hodai ta chelang dambom lo la sistet pe na phi bangke lasi non ako ke bang jilangan sa nitum claim pon bom lang kadok we staff pen tenglok masarul la pen thu ako nitum ako la sorni masih hala towar kadok we jcb lan tame nitum long krihini sose kihut towar up and down kihut lahe tamenan thekdam longi langdam putangte lase nililam mangelan se pajutte kabu ইয়াৰ কেবা দিনৰ আগতেও মানজা সেন্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ সহকাৰী বন সংৰক্ষণ বিষয়া বিক্ৰম ৰংপিৰ নেতৃত্বতো 120 টন অবৈধ কয়লা দুষ্ট চক্ৰৰ হাতৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব দিয়ে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ আমৰাজনত পথ দুৰ্ঘটনা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত আমৰাজান সমীপৰ পথত এখন ট্ৰাক আৰু কাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা আজি বিয়লি প্ৰায় 4:30 মান বজাত ডিমাপুৰৰ পৰা আহি থকা WB41
5386 নম্বৰ ট্ৰাকখনে আমৰাজান পথৰ মাজত AS02 J2013 কাৰ এখনক খুন্দিয়াই দিয়ে ঘটনাৰ ফলত কাৰখনৰ চালক তথা যাত্ৰী কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বৃহৎ ট্ৰাকখনৰ খুন্দাত কাৰখনৰ বিস্তৰ ক্ষতি হয় আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ